এখন সৰু ডায়েৰী ফাৰ্মৰ বিষয়ে ভবাৰ লগে লগে প্ৰথমে মনলৈ আহে এটা গোহালিৰ কথা। গোহালি সাধাৰণতে দুই ধৰণৰ হয়। প্ৰথম ধৰণটো হৈছে য'ত গাইসমূহ দিনে ৰাতিয়ে একে ঠাইতে কেৱল বান্ধি ৰখা হয়। এই ব্যৱস্থাত গাইজনীক বন্দী কৰি থোৱাৰ দৰে হয়, যিটো আমি কেতিয়াও অনুভৱ নকৰোঁ। এই ব্যৱস্থাত গোহালি আহল বহলকৈ বনালেও গাইজনী এটুকুৰা নিৰ্দিষ্ট ঠাইত বান্ধি থোৱা হয়, যাৰ বাবে ওজন কমি যায়। উদাহৰণ হিচাপে এজনী গায়ে যদি 22 লিটাৰলৈকে গাখীৰ দিয়ে, তাই এনেদৰে বন্দী হৈ থাকিলে প্ৰায় 16 লিটাৰ মানহে গাখীৰ দিব পাৰে। দ্বিতীয় পদ্ধতি হৈছে গাইসমূহ বান্ধি নথোৱাকৈ ৰখা ব্যৱস্থাৰ বাবে বনোৱা গোহালি। এই ব্যৱস্থাত গাইসমূহ মুকলিমূৰীয়াকৈ ৰখা হয়, গাইৰ ডিঙিত ৰছী নাথাকে। এনেকুৱা গোহালিৰ এফালত ৰ'দ বৰষুণ নপৰাকৈ আৰু আনফালত ৰ'দ বৰষুণ পৰাৰ ব্যৱস্থা হ'ব লাগে। গোহালি সাধাৰণতে আহল বহল ওখ পোহৰযুক্ত বতাহ চলাচল কৰিব পৰা হ'ব লাগে। ইয়াত গাইসমূহ আঁতৰলৈ যাব নোৱাৰাকৈ চাৰিওফালে ৰেলিঙৰ ব্যৱস্থা বা বতাহ চলাচল কৰিব পৰা বেৰৰ ব্যৱস্থা কৰিব লাগে। গাইৰ পেচাব দূৰলৈ যাবলৈ মজিয়াখন এঢলীয়া হ'ব লাগে। উদাহৰণ হিচাপে এঢলীয়া মজিয়াৰ জোখ হ'ল 10 ফুটত প্ৰায় 1%। পেচাবসমূহ বৈ যোৱা নলাডাল এঢলীয়া হ'ব লাগে প্ৰায় 1.5% হিচাপে। গোহালিৰ এটা ফালে ঘাঁহ, খেৰ, দানা আদি দিবলৈ গঁৰালৰ ব্যৱস্থা কৰিব লাগে আৰু আনটো ফালে চাফা নিৰ্মল পানী 24 ঘণ্টাই ৰাখিবলৈ পখাৰ পাত্ৰ গঁৰালৰ দৰে ডাঙৰকৈ বনাব লাগে। যিটো ঘাঁহ, খেৰ, দানাৰ পাত্ৰ তৈয়াৰ কৰিব, সেইটোৰ কাষৰ বেৰা দুখন গাইৰ আঁঠুৰ তলত হ'ব লাগে।